হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে সকলো ভালে আছে, সুস্থ আছে। ময়ো ভালে আছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে জুবলিছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে শুভ জন্মাষ্টমী। জন্মাষ্টমী এই পবিত্ৰখনত আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা আৰু লগতে শ্ৰীকৃষ্ণৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্য সুস্থ থাকক আৰু ভালে থাকক। শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি যাতে আপোনালোকৰ পৰিয়ালৰ লগত সদায় থাকে তাকে কামনা কৰিলোঁ। আৰু আপোনালোকে চাগে জন্মাষ্টমী আয়োজন কৰিছে, ময়ো অলপ চলপকৈ আয়োজন কৰিছোঁ। ইমান বিশেষ একো নাজানো, তথাপিতো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। যদিহে কিবা ভুল হয় আপোনালোকে সেইটো শুধৰাই দিব। আহক চাওঁ তেন্তে মই বেংগলোৰতনো কেনেকৈ জন্মাষ্টমী আয়োজন কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভাল পায় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই যিহেতু শৰাই ভাগ আগবঢ়াম সেইকাৰণে মই অলপমান লৈছোঁ কি বনাম। তো এয়া মই নাৰিকল ৰুকি লৈছোঁ, নাৰিকল লাডু বনাম আৰু অলপমান কেঁচা লাড়ু বনাম ভাবিছোঁ আৰু পায়স অলপমান বহাম আৰু গাখীৰখিনি গৰম হ'বলৈ দিছোঁ আৰু চাউল মই হাতৰ মুঠিতে এক মুঠি লৈছোঁ। তো এইখিনি মই গাখীৰখিনি ভালকৈ উতলিবলৈ দিম। উতলাৰ পাছতে মই চাউলখিনি দি দিম আৰু লগতে মই এইখিনি কাজু, খিচমিচ, তেজপাতা আৰু ইলাচি এইখিনি ৰাখি থৈছোঁ। চাউলখিনি দিয়া অলপ পাছতে মই এইখিনি দিম আৰু যিহেতু কেঁচা লাড়ু বনাম তাৰ কাৰণে মই চাউল তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মই পিঠাগুড়িখিনি খুন্দি লওঁ। অলপমান ৰুকা নাৰিকল লৈছোঁ আৰু চেনিখিনি মই মিক্সাৰত গুড়ি কৰি লৈছোঁ। যিহেতু গোটাকৈ দিলে অকণমান খাবলৈ ভাল নহয় সেইকাৰণে গুড়ি কৰি লৈছোঁ আৰু কাজু কিচমিচ লৈছোঁ আৰু ঘি লৈছোঁ। সেইখিনি মই ভালকৈ মিক্স কৰি পিনে লাডুখিনি বনাই ল'ম। আৰু এতিয়া এইফালে মোৰ গাখীৰখিনি উতলিলে মই চাউলখিনি দি দিলোঁ আৰু তাৰপাছতে মই তেজপাতা, ইলাচি আৰু কাজু কিচমিচখিনিও মই দি দিছোঁ লগতে। এইখিনি উতলিবলৈ দিওঁ। উতলাৰ পাছত যেতিয়া অলপমান চাউলখিনি সিজিব তেতিয়া মই ইয়াতে চেনিখিনি এড কৰি দিম। তো মোৰ লাডুখিনি বনাই অলৰেডি হৈ গৈছে। এইফালে মোৰ চাউলখিনি সিজিছে, মই চেনিখিনি দি দিছোঁ। এইখিনি এতিয়া মই কম জুইত ভালকৈ উতলিবলৈ দিম। নাৰিকল লাড়ুখিনিও বনাই হৈ গৈছে এইখিনি। আৰু মই প্ৰসাদো ৰেডি কৰিছোঁ, তাৰ কাৰণে মই প্ৰসাদখিনি তিয়াই থৈছোঁ। যিহেতু মই গধূলিহে দিম শৰাই ভাগ, তো সেইকাৰণে মই এইখিনি চব ৰেডি কৰি লৈছোঁ। আপোনালোকে চাই থাকিব। कौन कहते हैं भगवान आते नहीं, तुम मीरा के जैसे बुलाते नहीं। कौन कहते हैं भगवान आते नहीं, तुम मीरा के जैसे बुलाते नहीं। अच्युतम केशवम कृष्ण दामोदरम। এতিয়া প্ৰসাদ খোৱা হৈ গ'ল আমাৰ আৰু ৰাতিৰ কাৰণে বনালোঁ পনীৰ, কাবুলী বুট আৰু এইফালে লুচি বনালোঁ আৰু অলপ আচাৰ। এইখিনিয়ে আকৌ এবাৰ পুনৰ সকলোকে জন্মাষ্টমী বহুত শুভকামনা।